গতিকে মোৰ চৰ্চা তাহানিৰ সেই অসমৰ লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকদেৱৰ গ্ৰামোফোন ৰেকৰ্ডৰ যোগে প্ৰচাৰিত আৰু তোলনি বিয়াবিলাকত যে বজায় সেই সুন্দৰ সুন্দৰ লোকগীতবোৰ শুনি মই গৰু চৰোৱা পথাৰত মই সেই গীতবোৰ অনুকৰণ কৰি মই গাবলৈ চেষ্টা কৰিছিলোঁ। আৰু সন্ধিয়া আহি মোৰ গাঁৱত তোলনি বিয়াবিলাকত খুবেই মাইক ব্যৱহাৰ কৰিছিলে। তোলনি বিয়া হ'লে মানে মাইকটো বজাই খুব ভাল পায় ৰাইজে, আৰু মাইক বজোৱা বিয়াখনেই বৰ ভাল বুলি ভাবি গৰু বান্ধি মই ৰ'বলৈ সময় নাই, চিধা ভৰি হাত ধুই মই মাইকৰ স্পীকাৰটো ল'বলৈ দৌৰি আহোঁ আৰু পাৰিলে কিবা এটা গাওঁগৈ। সেইমতে মই মোৰ কণ্ঠ সাধনা কৰিছিলোঁ। আৰু হাল বাওঁ, খেতি কৰোঁ, খেতিয়কৰ পোৱালি যেতিয়া ৰাতিপুৱাই পথাৰলৈ যাওঁ, খলিহা মাৰি মূৰত আমাৰ খেতিপথাৰ আছে, তাত নাঙলৰ কুটিটো যোৰাৰ লগে লগে মোৰ লোকগীত অন্যান্য গীত ভুলে শুদ্ধই যি পাৰোঁ গাই গৈ থাকোঁ। আৰু সেই গীতৰ সুৰ শুনি ওচৰৰে খলিহামাৰি গাঁৱৰ মানুহে আহি মোক চায়হি। আৰু সেই সৰুকালৰ মাতটো মোৰ অলপ ছোৱালী টাইপৰ মাত আছিলে, খুব মিঠা আৰু হেৰি আছিলে। আৰু কেতিয়াবা মই সেই পথাৰত যদি হাল বাবলৈ নাযাওঁ তেতিয়া ৰাইজে তাত খবৰ লয়হি যে ল'ৰাটো আজি অহা নাই নেকি পথাৰত, এনেকৈ প্ৰশ্ন কৰিছিলে। আৰু গতিকে আপোনাক আজি লগ পাই খুবেই ভাল পাইছোঁ আৰু মই ধন্যবাদো জনাইছোঁ খাটনীয়া দেৱ। মই ঠিক কেনেকুৱা ধৰণৰ গীত গালে আপুনি সুখী হ'ব মই জানিব বিচাৰিছোঁ। এতিয়া আপোনাৰ কণ্ঠত লোকগীত আমি শুনিব বিচাৰিম। হয়, মই সেই পথাৰত গোৱা মোৰ সৰুকালৰ প্ৰথম গীতটোৱেই মই আজি গাইছোঁ। আৰু সেই গীতটি আমাৰ অনিমা চৌধুৰী বাইদেৱে গাইছিলে, ডক্টৰ অনিমা চৌধুৰী, শ্মশান শালিক যোৱা নৰতো নুদেহা হৈ। আৰু সেই গীতটোৱে মোৰ গাৰ বনিয়নটো ধৰি চেণ্ডেলযোৰ পিন্ধাত সহায় কৰিছিলে। সেই আজি গাইছোঁ অকণমান। শ্মশান শালিক যোৱা নৰতো নুদেহা মৰিলে পাবৰে নাই শ্মশান শালিক যোৱা নৰতো নুদেহা সৰুকালৰ পৰা ঘৰ সাজি ভাঙি হয় মোৰ হৰি হৰি শিৰৰ পকালো চুলি মৰিবৰৰ বেলা বাজলৈ উলিয়াই হিয়া ঢাকুৰিয়াই কান্দা শ্মশান শালিক যোৱা নৰতো নুদেহা বাঁহৰে খাটিয়া বেতেৰে মেৰিয়াই হয় মোৰ হৰি হৰি বুকুত বাঁহেৰে দি বান্ধা অন্তিম বেলিকা শ্মশানতে নিয়ে হিয়া ঢাকুৰিয়াই কান্দে শ্মশান শালিক যোৱা নৰতো নুদেহা ভায়ু কান্দা মাটিতে বাগৰি হয় মোৰ হৰি হৰি ভনী কান্দে বাট
তো চাই ভাৰ যা কান্দাহাই বুকুতে ভুকুৱাই মোৰে জীৱনলে চাই শ্মশান শালিক যোৱা নৰতনু দেহাও শ্মশান শালিক যোৱা নৰতনু দেহাও অতি সুন্দৰ।